এখন ইণ্ডিয়া গেট বনোৱা হৈছে, চেল্ফি জোন আছে, নেচৰ গড়, এনেকুৱাকৈ বহুত ধৰণৰ বস্তু আছে। এই কলাগড় এখন ইণ্ডিয়া গেট বনোৱা হৈছে। আমাৰ ইউটিউব চেনেল জুবিন ব্লগছ। এয়া আমি কলাগড় ৰাস চাবলৈ আহিলোঁ। এয়া আৰম্ভণি গেটখন চাই লওক আপোনালোকে, কলাগড় মেইন টাউনৰ। এয়া এতিয়া আমি ৰাসখোলালৈ যাই আছোঁ, মেইন গেটখন পালোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল নীলবাগানৰ ল'ৰা জাবিদ। এয়া বুবদাক লৈ আহিছোঁ, খাচিয়া, এইটো জগদীশদা, পেঁচা, আমি 4জনমান আহিছোঁ আৰু। এইখন ডেইলি বজাৰ সদায় বহে, আপোনালোকে বজাৰ কৰিব আহিব পাৰিব। ৰাস পালোঁ আহি মেইন গেট। আজি প্ৰথম আৰম্ভণিৰ কাৰণে অলপ মানুহটো কম আছে, আপোনালোকক পিছত আহি পেলাই দেখাই আছোঁ। কলাগড় ৰাসত একোৱে হোৱা নাই আজি। বা ইমান মানুহ ভিৰত যাব নোৱাৰি দেই, প্ৰথম ৰাস না আজি, প্ৰথম ৰাসৰ ভিডিঅ' এইটো। চাইকেলবিলাক এটা থৈ দি, আজিৰ পৰা প্ৰথম আৰম্ভণি, মানুহে নাই, দোকানে খোলা হোৱা নাই। আপোনালোকক আকৌ এদিন দেখাই দিম। এতিয়া দোকান বজাৰৰ আয়োজন চলাই আছে, এতিয়া দোকান বজাৰ আহিছে আৰু আজি আৰু ইয়াত একো নাই, আপোনালোকক দেখাইছোঁ আৰু। প্ৰথম পূজাস্থলী আপোনালোকক দেখাই দিছোঁ আৰু আগলৈ দেখাই আছোঁ, চাই থাকিব স্কিপ নকৰাকৈ। এয়া আমি পালোঁ আহি। হা মুচ্ছা নেকি? কৰি আছে। বৰ্তমান আয়োজন চলাই আছে আৰু কালি পৰহিলৈ হৈ যাব। ফাইনেলি ইণ্ডিয়া গেট পাই গ'লোঁ। কলাগড় ৰাসত ইণ্ডিয়া গেট বনোৱা হৈছে। এইখন পৰ্বত বনাইছে, লাইটৰ ব্যৱস্থা কৰা হোৱা নাই আৰু হৈ যাব কালি পৰহিলৈ। কি সুন্দৰ পৰ্বত বনাইছে, কালি পৰহি হৈ যাব, আপোনালোকক দেখাই আছোঁ। এটা এনে চিম্পুলকৈ লাইট দি থৈ দিছে আৰু ৰাসৰ আয়োজনটো চলাই আছে মানুহবিলাকে।
কাম বন কৰি আছে আৰু ক্লিয়াৰ হোৱা নাই আৰু আজি প্ৰথম ন দাদা আৰু কিমান দিন লাগিব কামটো আমাৰ ইতিমধ্যে কলাগাঁও ৰাসৰ কাম মোটামুটি সম্পূৰ্ণ হৈ উঠিছে আৰু অসমবাসী ৰাইজলৈ অহাকালিৰ পৰা আমাৰ কলাগাঁও ৰাস তাৰে আমি অসমবাসী ৰাইজলৈ মই নিমন্ত্ৰণ শৰাই আগবঢ়ালোঁ আৰু আমাৰ ইতিমধ্যে কাম মোটামুটি সম্পূৰ্ণ উঠিছে আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণ উঠিব অহাকালিৰ পৰা আমাৰ যিহেতু ৰাসৰ মূল দুৱাৰ আৰু মণ্ডপ স্থাপন হ'ব আপোনালোকে আহিব ইতিমধ্যে আমাৰ মোটামুটি মূৰ্তি স্থাপন হৈ গৈছে আমাৰ যিবিলাক মূৰ্তি ষ্টল ৰুমবিলাক আছে সেইখিনি হৈ গৈছে তাৰপিছত আমাৰ এখন ইণ্ডিয়া গেট বনোৱা হৈছে পাহাৰ আছে চেল্ফি জোন আছে তাৰপিছত আমাৰ এইফালে বিভিন্ন ধৰণৰ ডাইনাছৰ গড় এনেকুৱাকৈ বহুত ধৰণৰ বস্তু আছে ইতিমধ্যে মীনা বজাৰৰ কামো সম্পূৰ্ণ উঠিছে আপোনালোকে আহিব কলাগাঁও ৰাস মোটামুটি আমাৰ 30 বিঘাৰ ওপৰত মাটি লৈ কলাগাঁও ৰাসৰ যি প্ৰস্তুতি চলাইছে আমাৰ কলাগাঁও ৰাস মহোৎসৱ উদযাপন কমিটিয়ে বহুত ধুনীয়াকৈ মানে কৰিছে তাৰ কাৰণে মই এই ৰাস উদযাপন কমিটিৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ নিমন্ত্ৰণ শৰাইখন আগবাঢ়ি ধন্যবাদ ঘৰটো হৈছে অলপ পোহৰৰ ব্যৱস্থা হোৱা নাই কাৰণে আপোনালোকক দেখাব পৰা নাই ভালকৈ এইটো ডাইনাছৰটো অলপ পোহৰৰ ব্যৱস্থা হোৱা নাই কাৰণে আপোনালোকক স্পষ্টকৈ দেখাব পৰা হোৱা নাই এয়া আৰু ৰেডি কৰি আছে আৰু কালিৰ পৰা আয়োজন হ'ব আজি আৰু ষ্টাৰ্ট কৰা নাই আৰু এইটো ডাঙৰ চকৰিটো উঠিবলৈ ভয়ে লাগে এইগিলা আৰু ফিটিং কৰি আছে এইখন ৰেলখন এখন দুখন দোকান খুলিছে আৰু মানুহ নাই আৰু আজি এতিয়া কাপোৰৰ দোকান এটা কাপোৰ কিনিব পাৰিব আপোনালোকৰ মূৰ্তি দেখুওৱা হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু